নমস্কাৰ সকলোকে গীতাঞ্জলি এনজয়মেণ্টৰ অন্য এটি ভিডিঅ'লৈকে স্বাগতম জনাইছোঁ। আৰু আজি হৈছে আমাৰ ঐতিহ্যমণ্ডিত শিলৰগুটি শিৱ মন্দিৰৰ দেউল। চ' দুদিন হ'ব, আজি আৰু অহা কাইলৈ। চ' সকলো আহিব দেউল চাবলৈ। আৰু এতিয়া বৰ্তমান কৰি দিছোঁ কামৰ ষ্টাৰ্ট। কাম কাঠি ঘৰ মোচা আছে আৰু মুচি আছোঁ। তো আপোনালোককো দিনটো দেখুৱাই যাম কি কি কৰা হয়। আৰু আমাৰ ঘৰতো আজি আলহী আহিব। চ' আপোনালোকক ভিডিঅ'টোত দেখুৱাই গৈ থাকিম আমাৰ দেউল উৎসৱ। আমি এতিয়া আহিছোঁ, কি ৰ'দ দিছোঁ, দেউলৰ খোলালৈকে চাই আহোঁ কিমান দোকান আহিছে, কিমান কি হৈছে। ৰাতিপুৱাৰ পৰা মাছ মাংস কাটি আছে বোলে। আৰু আমি তিনিজনী আহি আছোঁ, এবাৰ চাই আহোঁগৈ কেনেকুৱা পৰিস্থিতি, নহয় জানো। তো পিছত আকৌ কেতিয়া আহিব পাৰোঁ ঠিক নাই, যিহেতু আলহী আহিব। আৰু আমি এতিয়া গা চা ধুই ৰেডি হৈ আহিছোঁ, এবাৰ চাই আহোঁগৈ। আপোনালোকক এবাৰ দেখুৱাই গৈ এইফালে মাছৰ বজাৰ, মাংসৰ বজাৰ। মনৰ কথা মাংস হয় আৰু এনেকে দৌলৰ খোলাত পূজা কৰি আছে। বেমাৰ লাগিলে দিগদাৰ হ'ব দেই। হাই, আজি দিনটো স্পেচিয়েল গেছ না। আৰু এইজনী মুখ চুখ ফুলাই আহি আছে, দেখা নাই যে। আৰু আমি আহি আছোঁ দেউল চাবলৈ, আপোনালোককো দেখুৱাই গৈ থাকিম। আৰু ৰাস্তা ভাল কৰি আছে, গোটেই ধূলি মাকতি বঢ়িয়া বঢ়িয়া হৈ আছে। গাড়ীৰ ওপৰত বহি আছে, গাড়ীৰ ওপৰত বহি আছে। ফুচকা খাব ৰখি আছে। আৰু দেউল বুলি ক'লে পানীপুৰি মেইন। আৰু এইটো পেপা। আমি আহিলোঁ, কিন্তু তামাম বৰষুণ, তামাম বৰষুণ। চাওক, একদম আহি ঘৰ কিবাকৈ পাইছোঁহে আৰু বৰষুণ আহি গৈছে। আৰু কি আনিছিলোঁ, এটা বস্তু এইডাল লবৰ মোক বেছিয়ে দিছিলে। আৰু এইবাৰ বালা কিনিছিলোঁ কালি, আৰু একো অনা নাই। আৰু বাদাম আনিছোঁ, চানা আনিছোঁ, এইবোৰে খাই থাকিম আৰু এতিয়া। চ'